পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিবা, কাৰণ তৰফ সকলোৰে ঘৰত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰত আছে। তোমাৰ উন্নতি যিসকলে হিংসা কৰে বিচাৰি চোৱা বেছিভাগেই তোমাৰ চিনাকি। ভাল মানুহক কোনেও ভাল নাপায়, ব্যৱহাৰ কৰাত চেষ্টা কৰে। তিনিটা বস্তুৱে মানুহক সকলো সময়ত কষ্ট দিয়ে। 1 নম্বৰ প্ৰতাৰণা, 2 নম্বৰ দৰিদ্ৰতা, 3 নম্বৰ স্মৃতি। যেতিয়া দুখ সহিব পৰা অভ্যাসত পৰিণত হৈ যায় তেতিয়া চকু পানী ওলোৱাও বন্ধ হৈ যায়। পুৰণি হ'লে যদি কমি যায় তেন্তে সেয়া ভাল পোৱা নহয়, সেয়া ভাল লগাহে। ভাল পোৱাবোৰ কমি নাযায়, বৰঞ্চ বাঢ়িহে যায়। স্বাৰ্থপৰ আৰু মিছলীয়া মানুহৰ লগত কেতিয়াও বন্ধুত্ব নকৰিবা। নিজৰ প্ৰয়োজনত যেনেদৰে কাৰোবাৰ কাষলৈ আহিব জানে, ঠিক তেনেদৰে প্ৰয়োজনৰ শেষত অতি সোনকালে আঁতৰিও যাব জানে। এতিয়া আৰু একো নিবিচাৰো, কাৰণ যি বিচাৰিছিলো সেয়া সকলোতকৈ আগতে হেৰুৱালে। শৰীৰ স্পৰ্শ কৰা অধিকাৰ মানে ভাল পোৱা নহয়, কাৰোবাৰ হৃদয় চুব পৰাটো হ'ল ভাল পোৱা। কাৰোবাক জোৰ কৰি আপোন কৰাতকৈ অকলশৰীয়াকৈ থকাই বহুত ভাল। অভিমান তেওঁকহে কৰা যায় যাক খুব বেছি ভাল পোৱা যায়, সন্দেহ তেওঁকহে কৰা যায় যাক হেৰুৱাৰ ভয় থাকে। মানুহে মোক কৈছিল সময় সলনি হৈ যায়, আকৌ সময়ে মোক ক'লে মানুহ এদিন সলনি হৈ যায়। সকলো কান্দোনৰ নাম কেৱল আৱেগ নহয়, কিছুমান কান্দোনৰ নাম সঁচা ভাল পোৱা হয়। যিদিনা বুজিবা ভুল তোমাৰেই আছিল, সেইদিনা মোক পাগলৰ দৰে বিচাৰিবা আৰু চকুৰ পানীৰ পৰিমাণটো জোখতকৈ বেছি হ'ব তেতিয়াই। সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনু সৃষ্টি হ'ব পাৰে? আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ যোগাই দিয়ে।